হৰে কৃষ্ণ। আপোনালোকৰ সকলোকে ৰুক্মিণী দ্বাদশীৰ হিয়া ভৰা ওলগ জনালোঁ। ৰুক্মিণী দ্বাদশী অৰ্থাৎ পৰম পুৰুষ পৰমেশ্বৰ ভগৱান শ্ৰীকৃষ্ণৰ প্ৰথম পত্নী ৰুক্মিণী দেৱীৰ আৱিৰ্ভাৱ তিথি। স্কন্দ পুৰাণত উল্লেখ আছে যে যি স্থান শ্ৰী বৃন্দাবন ধামত শ্ৰীমতী ৰাধাৰাণীৰ হয়, ঠিক সেই একেই স্থান দ্বাৰকাত ৰুক্মিণী মাতাৰ হয়। ইয়াৰ অৰ্থ শ্ৰীমতী ৰাধাৰাণী তথা ৰুক্মিণী দেৱী একেগৰাকীয়ে নেকি? শ্ৰীমতী ৰাধাৰাণী সকলো শক্তিৰ বিস্তাৰ কৰোঁতা আদি শক্তি হয়, যিহেতু তেওঁ হৈছে ভগৱানৰ অন্তৰংগা শক্তি। তেওঁৰ পৰাই লক্ষ্মী দেৱী প্ৰকট হয় তথা সেই লক্ষ্মী দেৱীৰে এক স্বৰূপ হৈছে মাতা ৰুক্মিণী। কিন্তু যিদৰে বৃন্দাবনত কৃষ্ণ শ্ৰীমতী ৰাধাৰাণীৰ অবিহনে থাকিব নোৱাৰে, ঠিক সেইদৰে দ্বাৰকাত তেওঁ মাতা ৰুক্মিণীৰ অবিহনে থাকিব নোৱাৰে। সেইবাবে কোনো ভেদ নাই। যেতিয়া ভগৱান শ্ৰীকৃষ্ণই নিজৰ ঐশ্বৰ্যশালী ৰূপত বিৰাজিত হয়, তেতিয়া তেওঁক দ্বাৰকাধীশ বুলি কোৱা হয় তথা তেওঁৰ অন্তৰংগা শক্তিৰ ৰূপত থাকে ৰুক্মিণী দেৱী। যেতিয়া ভগৱান গোলোক ধামত নিজৰ গোপ গোৱালৰ ৰূপত থাকে, তেতিয়া সেই ভগৱান আদি ভগৱান গোবিন্দ শ্ৰীকৃষ্ণ বুলি কোৱা হয় তথা তেওঁৰ অন্তৰংগা শক্তি শ্ৰীমতী ৰাধাৰাণী বুলি কোৱা হয়। সেইবাবে ব্ৰহ্মসংহিতাৰ এটা শ্লোক উদ্ধৃতি কৰি শ্ৰীল জীৱ গোস্বামীয়ে কয় যে স্বয়ং কান্তা কান্ত পৰম পুৰুষ, যে ৰুক্মিণী দেৱী শ্ৰীমতী ৰাধাৰাণীৰ স্ব অংশ হয়, তেওঁৰে অংশ, তেওঁৰে বিস্তাৰ হয়। আৰু সেই ৰুক্মিণী মাতা বহাগ মাহৰ শুক্লপক্ষৰ দ্বাদশী তিথিৰ দিনটোত প্ৰাকৃত হৈছিল। তেওঁৰ পিতাৰ নাম ভীষ্মক তথা মাতৃৰ নাম সুধীমতী আছিল আৰু তেওঁলোক বিদৰ্ভৰ ৰাজধানী কুন্দিনপুৰত বাস কৰিছিল। তেওঁৰ 5 ভাতৃ আছিল: ৰুক্মী, ৰুক্মৰথ, ৰুক্মবাহু, ৰুক্মকেশ তথা ৰুক্মমালী। এনেইতো ভগৱানৰ অনেক লীলা আছে, কিন্তু তেওঁৰ দিব্য মধুৰ লীলাবোৰৰ ভিতৰত এটা হৈছে ৰুক্মিণী মাতাৰ সৈতে তেওঁৰ বিবাহৰ প্ৰসংগ, য'ত আমাৰ বাবে বহুতো শিক্ষা নিহিত হৈ আছে। আৰু সেই প্ৰসংগ হৈছে এনেধৰণৰ যে মহাৰাজ ভীষ্মকৰ ৰাজসভাত অনেক সাধু সন্তৰ আগমন ঘটে আৰু তেওঁলোকে ভগৱানৰ কথা তথা লীলাৰ গুণগান কৰিছিল, যিবোৰ ৰুক্মিণী দেৱীয়ে পৰ্দাৰ পিছফালৰ পৰা তন্ময় হৈ শ্ৰৱণ কৰিছিল। কেৱল তেওঁ শুনিছিল, তেওঁ কিন্তু কেতিয়াও কৃষ্ণক দেখা পোৱা নাছিল। তথাপি পূৰ্ণ চিত্তেৰে একাগ্ৰচিত্ত হৈ তেওঁ কৃষ্ণৰ চৰিত্ৰ শ্ৰৱণ কৰিছিল। শাস্ত্ৰত উল্লেখ আছে যে কৃষ্ণৰ বিষয়ে কেৱল শ্ৰৱণ কৰিলেই সকলো পাপ দূৰ হৈ পৰে। অৰ্থাৎ আমিও যদি ভগৱানৰ বিষয়ে শ্ৰৱণ কৰা আৰম্ভ কৰোঁ, তেন্তে আমাৰ জীৱন উদ্ধাৰ কৰিব পাৰিম। এইদৰে কেৱল শ্ৰৱণ কৰিয়ে ৰুক্মিণী দেৱীয়ে ভগৱান শ্ৰীকৃষ্ণৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ নিৰ্ণয় গ্ৰহণ কৰিলে যে মই শ্ৰীকৃষ্ণৰ বাহিৰে অন্য কোনো ব্যক্তিৰ সৈতে বিবাহপাশত আবদ্ধ নহওঁ। প্ৰয়োজন হ'লে যিমানটা জনম নালাগক কিয়, এই জনমত নহ'লে তেন্তে পৰৱৰ্তী জনমত, কিন্তু যদি বিবাহ কৰোঁ তেন্তে কেৱল কৃষ্ণৰ সৈতেহে কৰিম। সেইদৰে আমিও আমাৰ জীৱনৰ লক্ষ্য কেৱল কৃষ্ণকে কৰি লোৱা উচিত। ভগৱদ গীতাত ভগৱান শ্ৰীকৃষ্ণই কৈছে, অনন্যা চেতা সততম য়ো মাম স্মৰতি নিত্যসা তস্যহং সুলভম পাৰ্থ নিত্যযুক্তস্য যোগিনা। অৰ্থাৎ যেতিয়া আমাৰ জীৱনৰ লক্ষ্য কেৱল কেৱল কৃষ্ণই হয়, তেতিয়া তেওঁ আহে, অৱশ্যেই আহে, আৰু এই বিষয়ে আমি কোনো সন্দেহ কৰা উচিত নহয়। ৰুক্মিণী দেৱীৰ ইচ্ছা আছিল ভগৱানৰ চৰণত নিজকে সমৰ্পণ কৰাৰ,
কিন্তু তেওঁৰ জ্যেষ্ঠ ভাতৃ ৰুক্মীৰ কৃষ্ণৰ সৈতে দ্বেষভাৱ থকা বাবে শিশুপালৰ সৈতে তেওঁৰ বিবাহ সম্পন্ন কৰাব খুজিছিল। সেইবাবে ৰুক্মিণী দেৱীয়ে এতিয়া কি কৰে, কাক ক'ব? তেতিয়া তেওঁ এখন প্ৰেমৰ পত্ৰ লিখিলে তথা এজন ব্ৰাহ্মণক সেইখন প্ৰদান কৰি ভগৱান শ্ৰীকৃষ্ণক প্ৰেৰণ কৰিবলৈ নিবেদন কৰিলে। তাত 7টা শ্লোক আছে। প্ৰথম শ্লোকটো হৈছে শ্ৰুত্বা গুণান ভুৱন সুন্দৰ শৃণ্বতাম তে নিৰ্বিশ্য কৰ্ণা বিবৰেৰ হৰতো অংগতাপাম ৰূপম ঋষাম ঋষিমতাম অখিলাৰ্থলাভাম ত্বয়ি অচ্যুতা বিশতি চিত্তম আপত্ৰপম মে। অৰ্থাৎ হে ত্ৰিভুৱন সুন্দৰ, আপোনাৰ গুণসমূহ যেতিয়া শ্ৰৱণ কৰা ব্যক্তিৰ কৰ্ণৰ পথেৰে হৃদয়ত প্ৰৱেশ কৰে তেতিয়া সেই ব্যক্তিৰ এটা এটা অংগৰ তাপ, সুখ দুখ, তেওঁৰ জন্ম জন্মান্তৰৰ জ্বলন নোহোৱা হৈ পৰে তথা আপোনাৰ এনে দিব্য ৰূপ সৌন্দৰ্যৰ দৰ্শন কৰা জীৱই সম্পূৰ্ণ লাভ অৰ্থাৎ চাৰিও পুৰুষাৰ্থৰ ফল লাভ কৰে। আপোনাৰ বিষয়ে শ্ৰৱণ কৰিয়ে হে অচ্যুত, মোৰ চিত্ত লজ্জাই সৰ্বস্ব ত্যাগ কৰি আপোনাৰ মাজলৈ প্ৰৱেশ কৰিছে। এইদৰে ভগৱানৰ গুণসমূহৰ বৰ্ণনা কৰি তেওঁ নিজৰ সকলো পৰিস্থিতি বৰ্ণনা কৰি ৰুক্মিণী দেৱীয়ে কৃষ্ণক কাকুতি কৰিলে যে তেওঁ আহি যেন তেওঁক লৈ যায়। ইয়াৰ পৰা আমি কি শিকিব পাৰোঁ? শিকিবলগীয়া এয়াই যে ৰুক্মিণী মাতাইতো নিজৰ বাবে সৰ্বশ্ৰেষ্ঠ বৰ চয়ন কৰি ল'লে, যিহেতু ভগৱানতকৈ শ্ৰেষ্ঠ অন্য কোনো নহয় তথা তেওঁৰ তুলনাত সকলো অযোগ্য। দ্বিতীয় কথাটো হৈছে যে ইয়াত ৰুক্মিণী দেৱীয়ে প্ৰতিনিধিত্ব কৰিছে এটা জীৱৰ তথা যেতিয়া আমি অৰ্থাৎ যিকোনো জীৱই ধ্যানপূৰ্বক তীব্ৰতাৰে উৎসুক হৈ ভগৱানৰ কথা তেওঁৰ গুণ শ্ৰৱণ কৰোঁ তেতিয়া আমি ভগৱানৰ ভক্তসকলৰ অৰ্থাৎ সাধু তথা গুৰুৰ শৰণো গ্ৰহণ কৰা উচিত আৰু তেওঁৰ ওচৰত নিজৰ হৃদয়ৰ সকলো শংকাৰ সমিধান কৰি লোৱা উচিত, যিদৰে ৰুক্মিণী দেৱীয়ে কৰিছিল। তেতিয়া সন্তসকলৰ পৰা সহায় লাভো কৰা যায়, যিদৰে সেই ব্ৰাহ্মণজন তৎক্ষণাৎ ৰুক্মিণী মাতাৰ বাতৰি লৈ ভগৱানৰ ওচৰলৈ যায়। তেওঁৰ অন্তঃপুৰত সেই বাতৰি পোৱাই দিয়েগৈ, যিহেতু ব্ৰাহ্মণসকলক ভগৱানৰ ওচৰলৈ যোৱাত কোনো ধৰণৰ বাধা নিষেধ নাছিল। তেতিয়া ভগৱানে তেওঁক নিজৰ আসনত বহুৱাই সেই ব্ৰাহ্মণজনৰ ঠিক সেইদৰেই পূজা কৰিলে, যিদৰে দেৱতাসকলে তেওঁৰ পূজা অৰ্চনা কৰে। অৰ্থাৎ আমিও ব্ৰাহ্মণ তথা সন্তসকলৰ তথা গুৰুৰ এনেদৰেই আদৰ সৎকাৰ কৰা উচিত। আৰু তেতিয়া ভগৱানে সেই ব্ৰাহ্মণজনকে সেই পত্ৰখন পঢ়িবলৈ ক'লে, যিহেতু ভগৱানে কেতিয়াও কোনো কাম লুকাই মনে মনে নকৰে। তেতিয়া ব্ৰাহ্মণজনৰ পৰা পত্ৰ শুনি ভগৱানে ক'লে যে সকলো ৰজা বধ কৰি কাঠৰ পৰা অগ্নি উলিয়াই অনাৰ দৰে মই ৰুক্মিণীক লৈ আনিম। তাৰপিছত তেওঁৰ সাৰথী দাৰুকক আদেশ দি ব্ৰাহ্মণজনৰ সৈতে একে ৰাতিৰ ভিতৰতে তেওঁ দ্বাৰকাৰ পৰা পোনে পোনে বিদৰ্ভ নগৰীত উপনীত হ'লগৈ। গম পাই বলৰামেও নিজৰ হাতী, ঘোঁৰা, ৰথ তথা পথচাৰী সৈনিকৰ এক বিশাল সেনা লগত লৈ কুন্দিনপুৰলৈ ৰাওনা হ'ল। তাত উপনীত হৈ ভগৱানে দেখা পালে যে কুন্দিনপুৰ অতি সুন্দৰকৈ সজাই থোৱা আছে। ৰুক্মীয়ে খুব সুন্দৰভাৱে নিজৰ ভগ্নীৰ বিবাহৰ আয়োজন কৰি থৈছিল। শিশুপাল দৰাৰ বেশ ধাৰণ কৰি আছে আৰু তেওঁৰ স্বাগত কৰি থকা হৈছিল। ৰজা ভীষ্মকে শুনা পালে যে ভগৱান শ্ৰীকৃষ্ণ তথা বলৰাম তেওঁৰ কন্যাৰ বিবাহ দৰ্শন কৰিবৰ বাবে উৎসুকতা বশতঃ আগমন কৰিছে। তেতিয়া তেওঁ ভগৱান শ্ৰীকৃষ্ণৰ স্বাগতম জনালে।
কিন্তু ভগৱানৰ দৰ্শন লাভ কৰি তাত বিদৰ্ভ ৰাজ্যৰ যিমান নাগৰিক আছিল তেওঁলোক সকলোৱে এই বুলি প্ৰাৰ্থনা কৰিবলৈ ধৰিলে যে ৰুক্মিণী দেৱীৰ বিবাহ ভগৱান শ্ৰীকৃষ্ণৰ সৈতে যেন হয়। তেতিয়া ব্ৰাহ্মণজনে পোনে পোনে ৰুক্মিণী দেৱীৰ ওচৰলৈ গৈ তেওঁক কৃষ্ণৰ আগমনৰ বাতৰি দিলে। ইয়াৰ ফলত ৰুক্মিণী দেৱী কৃতজ্ঞ হৈ তেওঁক প্ৰণাম জনালে তথা ৰুক্মিণী মাতাই প্ৰথমতেই কৈ থৈছিল পত্ৰত কিদৰে তেওঁৰ অপহৰণ কৰিব লাগিব, যে অম্বিকা মন্দিৰৰ পৰা পূজা কৰি উভতি অহাৰ সময়ত আপুনি মোক তাৰ পৰা লৈ যাব। ইয়াত আৰু এটা উপদেশ এইটোৱে যে যেতিয়া আমি দেৱী দেৱতাৰ পৰা ভগৱানৰ সেৱা তেওঁৰ ভক্তি মাগোঁ তেতিয়া তেওঁ হৃদয়ৰ অন্তঃকৰণৰ পৰা আমাক বৰদান প্ৰদান কৰে, যিদৰে ৰুক্মিণী মাতাক অম্বিকা দেৱীয়ে আশীৰ্বাদ প্ৰদান কৰিলে। তাৰপিছত ভগৱান তাত উপস্থিত হ'লগৈ য'ত ৰুক্মীয়ে অজস্ৰ সেনা প্ৰস্তুত কৰি থৈছিল। তেতিয়া ৰুক্মিণী মাতা নিজ সখীসকলৰ সৈতে তললৈ মূৰ কৰি শ্ৰীকৃষ্ণক বিচাৰি লাহে লাহে আগবাঢ়িছিল। তেতিয়া তেওঁ ভাবি আছিল যে কৃষ্ণ আছে ক'ত। যেতিয়া তেওঁৰ দুচকু লাহে লাহে ওপৰলৈ তুলি চালে, বাওঁফালৰ আঙুলিৰে নিজৰ চুলিবোৰ আঁতৰাই চকু তুলি চালে, তেতিয়া তাত যিমান চিপাহী আছিল ৰুক্মিণী মাতাৰ সৌন্দৰ্য দেখা পাই তেওঁলোক ইজনৰ পিছত সিজন মূৰ্ছিত হ'বলৈ ধৰিলে। ইমান ধুনীয়া আছিল মাতা ৰুক্মিণী। ইয়াৰ পৰা আমি এই শিক্ষাই লাভ কৰোঁ যে যেতিয়া আমাৰ ভক্তি ইমান সুদৃঢ় তথা গভীৰ হৈ পৰে তেতিয়া মায়াৰ সকলো সৈনিক তাত ঢলি পৰে আৰু সেই মুহূৰ্ততে ভগৱানে তেওঁৰ হাতত ধৰি ৰথত বহুৱাই ল'লে আৰু ৰুক্মিণী মাতাকে তেওঁৰ ৰথৰ ৰছী দি তেওঁ নিজে যুদ্ধ কৰিবলৈ ধৰিলে। ৰুক্মিণী দেৱীয়ে বাৰে বাৰে পিছলৈ চাই চাই ভয় খাইছিল। তেতিয়া ভগৱানে তেওঁক ক'লে যে হে ৰুক্মিণী, তুমি চিন্তা নকৰিবা, তোমাৰ সেনাই অতি শীঘ্ৰেই শত্ৰুৰ ওপৰত বিজয় লাভ কৰিব। ইয়াৰ পৰা আমি এই শিক্ষাই লাভ কৰোঁ যে যেতিয়া আমি পূৰ্ণৰূপে ভগৱানৰ শৰণাগত হৈ পৰোঁ তেতিয়া ভগৱানে নিজৰ সম্পূৰ্ণ ঐশ্বৰ্য আমাক প্ৰদান কৰে আৰু এইদৰে ভগৱান শ্ৰীকৃষ্ণৰ সৈতে যুক্ত হোৱাৰ পিছত আমাৰ সকলো ভাই ভনী হৈ পৰে, যিহেতু সকলোতো ভগৱানৰেই সন্তান। সেইবাবেই কোৱা হয় যে যি ব্যক্তিয়ে ভগৱানক ভাল পায় তেওঁ সম্পূৰ্ণ সংসাৰক প্ৰেম কৰে। ৰুক্মীয়ে ভগৱানৰ পিছা কৰিবলৈ ধৰিলে আৰু যুদ্ধ কৰিবৰ বাবে আহ্বান কৰিলে আৰু শ্ৰীকৃষ্ণ ভগৱান ৰ'ল আৰু ৰুক্মীৰ সৈতে তেওঁ যুদ্ধ কৰিলে। অৱশেষত ৰুক্মীৰ ৰথখন গছত বান্ধি তেওঁৰ আধা চুলি তথা মুচ কাটি পেলোৱা হ'ল। সেই সময়তে বলৰামো আহি সেইখিনিত উপস্থিত হৈ শিশুপাল তথা তেওঁৰ অন্য বৰযাত্ৰীসকলৰ সৈতে কৃষ্ণ বলৰামে যুদ্ধ কৰিলে। পৰৱৰ্তী সময়ত ৰুক্মীয়ে তাতে এখন নতুন নগৰ সৃষ্টি কৰি থাকিবলৈ ল'লে, যিহেতু তেওঁ প্ৰতিজ্ঞা কৰিছিল যে তেওঁ নিজ ভগ্নীক পুনৰ ঘূৰাই আনিব আৰু কৃষ্ণৰ হত্যা কৰিব, আৰু সেয়া যদি কৰিব নোৱাৰে তেন্তে তেওঁ নগৰত আৰু প্ৰৱেশ নকৰে। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই এইদৰে সকলো ৰজাৰ ওপৰত বিজয় প্ৰাপ্তি কৰিলে তথা বিদৰ্ভৰ ৰাজকুমাৰী ৰুক্মিণীক দ্বাৰকালৈ আনি তেওঁৰ বিধিপূৰ্বক পানী গ্ৰহণ কৰিলে। ভগৱতী লক্ষ্মী দেৱীক ৰুক্মিণীৰ ৰূপত সাক্ষাৎ লক্ষ্মীপতি ভগৱান শ্ৰীকৃষ্ণৰ সৈতে দেখা পাই দ্বাৰকাবাসী নৰনাৰীসকলে পৰম আনন্দ লাভ কৰিলে। এই সমস্ত প্ৰক্ৰিয়াটোত ভক্তৰ দ্বাৰা ভগৱানক প্ৰাপ্তি কৰাৰ বাবে যি দৃঢ়তাৰ প্ৰয়োজন সেই দৃঢ়তাৰ বিৱৰণ পোৱা যায়। যদি মানৱ জীৱনত ভগৱানক লাভ কৰাৰ এনে দৃঢ়তা থাকে তেতিয়া ভগৱান অৱশ্যেই প্ৰাপ্তি হয় তথা ভগৱানৰ এই প্ৰেমময়ী ভক্তিৰ আৰম্ভণি হয় তেওঁৰ বিষয়ে শ্ৰৱণ কৰাৰ মাধ্যমেৰে। তেন্তে আহক এই ৰুক্মিণী দ্বাদশীত সম্পূৰ্ণ হৃদয়েৰে ৰুক্মিণী মাতাৰ চৰণ গ্ৰহণ কৰোঁ তথা তেওঁৰ পৰা ভগৱানৰ ভক্তি তেওঁৰ প্ৰেম লাভ কৰিবৰ বাবে প্ৰাৰ্থনা জনাওঁ।
ধন্যবাদ। হরে কৃষ্ণ।